পাছ কৰি তুলনি হৈ মাত্ৰ 2 বছৰ আছিলে আৰু 19 বছৰ মই বিবাহ কৰিছোঁ। यही नहीं अभी और सुनिए। এজনী পলুৱাই আনিছিলোঁ, তাইক কেলা ভৱানীয়ে লগতে খেদিলে গতিয়াই। এতিয়া আপোনাৰ ঘৰত কোন কোন আছে? হা, ঘৰত কোন কোন থাকে? মাত্ৰ ছোৱালী এজনী, ল'ৰা এটা আৰু মই, আৰু নাই। আপোনাৰ নিজৰ ল'ৰা ছোৱালী? এই ভগা ঘৰত দেখিছে নাই? দেখিছোঁ। এইটো ঘৰ নতুন ঘৰলৈ কেতিয়া যাব? হা, নতুন ঘৰলৈ কেতিয়া যাব? যেতিয়া চৰকাৰে মোক টিং কিনিবলৈ, টিং থাকিবলৈ টকা দিব, সেইদিনাই যাওঁ। নহ'লে মই এটা ভগা ঘৰ ভাঙি আনিছোঁ, কেঁচি বেটা পতি হ'ল, এজোপা শিলিখা কাটি আনিছোঁ। এইবিলাক দেখিছা প্ৰেম? চব মোৰ তেজ, এইবিলাক মোৰ তেজ, মোৰ খুন। গম পালা তোমালোকে? পাইছোঁ। বুজিলা? এই পঞ্চায়তৰ সভাপতিক এবাৰ ক'ম টিং পাতটো সোনকালে দিবৰ কাৰণে। তোমালোকৰ কথা মই বাৰে বাৰে হুৰুঙা বাই আছোঁ সিহঁতক কালা। গৈ অৰ্থটো সুধিবাচোন। সিহঁতৰ ফাণ্ডত টকা শুকাল বোলে কেলা, গভৰ্ণৰ ধন শুকাই গ'ল হেনো। সেইকাৰণে ৰাইজক ইয়াত ঘৰ চোৱাচোন, যাৰ শুনা, যাৰ পুঁজিত ধন আছে, যাৰ ইনকম আছে, কাৰোবাৰ ক'ৰবাত টকা আছে, সি প্ৰাণে প্ৰাণে গভৰ্ণমেণ্টৰ ধনকেইটা লৈ যেনিবা ঘৰটো বনাইছে। নাইকিয়া হাজিৰা কৰি খোৱা হ'বা, কি হ'ব বোলে? ক'বা বনাব 1 কেজি চাউলত 50 টকা। शाबाश बेटा, बहुत बढ़िया। যিখিনি হাজিৰা ঠিকা কৰি খায় সেইখিনিয়ে কি কৰিব? মোৰ মনত ইমিডিয়েট পইচা फेंको, अभी मजा आएगा ना भिड़ो। गरीब का अभाव का मकान बनाऊं। क्या तुम लोग लफड़ा खेलता है दुनिया में? बताओ। মুদিয়ে টকা দিব আপোনাক, মুদিয়ে ঘৰ বনাবলৈ। এইটো মুদিৰ ঘৰহে, প্ৰধানমন্ত্ৰী ঘৰ। বাপেকৰ ঘৰ কেলা, এইটো প্ৰধানমন্ত্ৰী মুদিৰ ঘৰ। বাপেকৰ ঘৰ এইটো মুদিৰ ঘৰহে। কেলা এইটো মুদিয়ে দিয়া, নৰেন্দ্ৰ মোদীয়ে দিয়া ঘৰ। নৰেন্দ্ৰ মোদীয়ে কেলা খেতি কৰি হাল বাই মৰণা মাৰি ৰাইজক ঘৰ দিছে, টকা দিছে। প্ৰধানমন্ত্ৰীয়ে দিয়া ঘৰ। देखो सबका खून है, सबका खून है, खून लेके ऐसे राज भाई का काम करता है। सोचिए केला मुझे दिसे কথা কবলৈ আহিছো। প্ৰধানমন্ত্ৰী ঘৰ, এইটো প্ৰধানমন্ত্ৰী ঘৰ। হ'ল নে? প্ৰধানমন্ত্ৰী মই ঘৰ। বন্ধ কৰিম এতিয়া। মই বন্ধ কৰিম। আপুনি ইমান চিঞৰে, কষ্ট নহয় নে আপোনাৰ? ইমান চিঞৰে যে কথা কষ্ট নহয়? মাত ডাঙৰ হাতীমান মহৰ গল বাইক বহিব লাগিব, মাইল উঠিব লাগিব, আগলৈ যাব লাগিব, পিছু। আকৌ আপোনাক যে কিছুমানে কয় আপুনি হাতী মাৰি নাছিলে বুলি এনেই মিছাই কয় বুলি কয়। কেলা সিহঁতৰ বাপেকৰ মূৰটো চুট পানী সিহঁতৰ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। ইমান বেয়া ভাষাবোৰ মাতি দিয়ে আপুনি। মই কৈছোঁ মই হাতীমান মহৰ গ'ল। কিছুমান লেডি বেলি কথা বাচ্চা মোৰ সহ্য নহয়। আমি হ'লো ধাৰ্মিক মানুহ, সত্য মানুহ, তালি বালি কেলে সত্যানী নহয়। দুনিয়া মে চচিয়ে কৌন হে? শিয়াল খেদিম, শিয়াল খেদিম। ঢেকীয়াৰী হাবিৰ সিংহ জন্ম হৈ আছে। শুন, আৰে শিয়াল চব খেদিম, শিয়াল। ঢেকীয়ানী জোপোৰা হাবিৰ সিংহ জন্ম হৈ আহি আছে। স্বাৰ্থ লুপি খেদিম, টকা বস্তা চিলাই দিম। থৈ দিলে হামকিয়া বোলে। আপোনাৰ বয়স কিমান হ'ল দিয়া? বয়স 115। এনেই কিলা কৈ দিয়া কিমান হ'ল কওকচোন? 3 কুৰি 10। 3 কুৰি মানে কিমান? 1 কুৰিত 20, 3 কুৰি 10 মানে 70 বছৰ। বাপৰে, सोचले क्या समझा है? थोपोरियम का 70 বছৰ আপুনি? 70। আপুনি ডেকা হৈ আছে, আৰু বহুত বছৰ জীয়াই থাকিব আপুনি। হেই মোৰ পৰিবাৰ LP পাছ কৰি তুলনি হৈ মাত্ৰ 2 বছৰ আছিলে আৰু 19 বছৰ মই বিবাহ কৰিছোঁ। यही नहीं अभी और सुनिए। 19 বছৰ। 19 বছৰ। তাৰপৰা আপোনাৰ এতিয়া পত্নী ক'ত আছে? পত্নী স্বৰ্গীয় ঢুকালে। আপোনাক এতিয়া হিমন্তই বাল্য বিবাহত জেলত দিব। কম বয়সীয়া ছোৱালী বাল দিব কেলা, বাল্য বিবাহত জেলত দিব। বাল দিব। এই ভৰি যা মানি বিহাৰী কেলা হিমন্তই আপোনাক জেলত দিব। দিয়ক। বাল্য বিবাহ কৰিছে আপুনি। বাল্য বিবাহ কৰিলোঁ কেলা। কাৰোবাৰ কি হ'ল?
জেলত দিব এই বুঢ়ী মাইকী অনা নাই বুঢ়া যোৱালৈ যোৱা নাই কেলা আজিকালি বুঢ়ী হৈ ছোৱালীবিলাক ঘৰত থাকে আৰু বুঢ়া যোৱালৈ যায় কেলা টকা शाबाश बेटा কাক দেখি অ'কে হয়নে হয় হয়নে এই চাহ যিমান অপত্যাকালত বিবাহ কৰিবি সিমান চেনেহ মৰম থাকিব সেই নহয় ককা আপুনি 19 বছৰ বিয়া পাতিলে আপুনি 19 বছৰ বয়সত বিয়া পাতিলে তাত তেতিয়া সেইৰ বয়স কিমান আছিল আপোনাৰ পত্নীৰ বয়স কিমান আছিলে তেতিয়া তুলনি হৈ অঁ মাত্ৰ 2 বছৰ আছিল অঁ তাৰপৰা প্ৰেম হ'ল নেকি ভাত চটাপ পলুৱা দিলে নে কি কৰিলে পলুৱা দিলে নে বিয়া বিয়া পাতি আনিছোঁ হয় নেকি দক্ষিণ পাৰ বোকাঘাট 2 নং কলাখোৱা গাঁও হয় নেকি হয় কাতলীয়া চৰ্দিপ কেলা শব্দ অঁ আপোনাৰ বোকাখাটৰ পৰা বিয়া পাতিলে মই আকৌ ভাবিছিলোঁ পলুৱা আনিছে বুলিহে এজনী পলুৱাই আনিছিলোঁ অঁ তাইক কেলা ভৱানীয়ে লগতে খেদিলে গতিয়াই तोबा 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 थारा मूड खराब कर दिया কোন ভৱানী কোন ভৱানী হা কোন ভৱানী মোৰ পৰিবাৰ অঁ মানে এজনী আনিলে তাৰপৰা আকৌ এজনী পলুৱাই আনিছিলে পলুৱাই আনিছিলোঁ তাৰপৰা এই আগৰজনীয়ে খেদি দিলে চুলিত ধৰি উলিয়াই কেলা মাখুলৈকে মাথা উলিয়াই থৈ আহিলে মাৰিব ক'লৈ আহিছ খালা কিয় বা দুজনী কিয় বিয়া পাতিলে ন আপুনি কিয় বিয়া পাতিছিলে কিয় কিয় বিয়া পাতিছিলে এজনী বিয়া পাতিছে আকৌ এজনী কিয় বিয়া পাতিছিলে হেঁপাহত समझ रहे हो समझ रहे हो ইমান হেঁপাহ নে এই, বাদ দিয়া, হ'ব ৰ'ব বাদ দিয়া। আপোনাৰ শুনক কথাবিলাক শুনি ভাল লাগে আৰু আপোনাৰ এনে প্ৰেম চেম হৈছিলেনে প্ৰেম কাৰ লগত এই ভৱানীৰ লগত প্ৰেমৰ বহুত শব্দ আছে বন্ধ কৰা বুলি কৈছো নহয় বন্ধ কৰা হ'ব কৰিম ৰ'ব কৰিম অকণমান লৈ লৈছোঁ বন্ধ কৰা শুনকচোন শুনক ৰ'ব একদম শান্ত আপুনি একদম গৰম উঠি যায় আপোনাৰ ধৈৰ্য বাজে কথা শুনি আছা ধৈৰ্য শুনক শুনক আপোনাৰ মতে এইবিলাক প্ৰেম এইবিলাক কি মানে এইবোৰ প্ৰেম মানে কি? তুমি মোক ভাল পোৱা সেইটো প্ৰেম এই ভতিজাক মই ভাল পাওঁ সেইটো প্ৰেম এজনী গাভৰু ছোৱালী এটা ডেকা ল'ৰাই ভাল পোৱা পুৰি হয় সেইটো প্ৰেম হয়নে হয় হয়নে প্ৰেম কিসকো বলতা হে প্ৰেম কিন্তু আগৰ দিনৰ প্ৰেমৰ লগত এতিয়া দিনৰ প্ৰেম নিমিলে এতিয়া আপোনাক ভাল পাব এৰি দিব আকৌ ঠিক এই প্ৰথমৰ সোৱাদটো পহিলা সোৱাদটো तू समझा हाँ नहीं तू समझा नहीं ধুনীয়াকৈ ল'ব লৈ যেতিয়া তিতা লাগিব হে হাৰাম যদি বেটি ভাগো सोचे हम क्या बोला सोचता है ऐसे चलता है दुनिया में चलता है कि नहीं चलता है तो हाँ সেইটো হয় বাৰু আপুনিতো এজনী বিয়া পাতিলে তাৰপৰা আকৌ এজনী আনিবলৈ আপোনালোকে কিহে পাইছিলে हाँ কিহে পাইছিলে लोभत म्यूजिक